নমস্কাৰ দিবলৈ বিচাৰিছোঁ এক খবৰ দেৱালীৰ উখল মাখলৰ মাজতে বেতবাৰী বালিবাট চাৰিআলি ৰুণুজুনু ষ্ট'ৰ নামৰ বিপণীত সংগঠিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত যা গ'ল দুজন যুৱক মাকৰ বুকু উদং কৰি প্ৰাণদীপ গগৈ আৰু ধ্ৰুৱ গগৈ নেদেখা দেশলৈ ধাৱমান হ'ল উদীয়মান যুৱক দুজনৰ মৃত্যুৱে অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে সন্ধিয়াত অঞ্চলটোৰ ৰাইজ সমাবেত হৈ এগছিকৈ বন্তি জ্বলাই ল'ৰা দুজনৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰে জানিব পৰা মতে মন্ত্ৰী যোগেন মোহনে দুয়োখন ঘৰতে উপস্থিত হৈ 4 লাখকৈ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে শিৱসাগৰৰ পৰা মুকিপালিৰ ৰিপৰ্ট ডিস্পুটো দিল্লী নিউজ গুৱাহাটী যোৱা 14 নৱেম্বৰ তাৰিখে আমাৰ বালিবাট চালি যি শুকাবৰ যিটো দুৰ্ঘটনা হৈ গ'ল তাক আমি আমাৰ বেতবাৰী সকলো যুৱকসকলে অতি দুখৰ বিষয় তেখেতৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ বেতবাৰী বহুতো যুৱক যুৱতীসকল গোট খাইছেহি ইয়াত আহি আমিও তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু যোৱাকালি আমাৰ শিৱসাগৰ জিলা সভানেত্ৰী সুৰভী ৰাজকৌৰী আৰু গড়কাপ্তানী মন্ত্ৰী যোগেন মোহন দেও আহি দুয়োটা পৰিয়াললৈকে 4 লাখ টকাকৈ দিম বুলি ধাৰ্য কৰা হৈছে অনুদান দিছে আমাৰ ৰাইজক আৰু এই দোকানখনৰ সাহায্যৰ কাৰণেও তেখেতলোকে আজি আমাৰ সকলো ৰাইজৰ আগত কৈছে যে কিবা এটা অনুদান আগবঢ়াম বুলি আমি ইয়াকে এই কথাকেইষাৰি শুনি আমি বহুত আনন্দিত হৈছোঁ আৰু ভৱিষ্যতলৈ যাতে এনেকুৱা যাতে দুৰ্ঘটনা নহওক তাৰ বাবে আমি আজি সকলো ৰাইজে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ইয়াকে কৈ মই মোৰ ক'বলগীয়া সামৰণি মাৰিছোঁ মোবাইল ছাৰ্ভিচ চেণ্টাৰ গণেশগুৰি আপোনাৰ বেয়া হোৱা প্ৰিয় মোবাইলটোক অতি সুলভ মূল্যতে পাওক পুনৰ নতুন ৰূপত গতিকে পলম নকৰি শীঘ্ৰেই আহক গণেশগুৰি হাজৰিকা কমপ্লেক্সত থকা মোবাইল ছাৰ্ভিচ চেণ্টাৰলৈ ইয়াত আধুনিক প্ৰযুক্তিৰে উন্নত মানৰ আৰু সঠিক মোবাইল স্পাৰ্ট ব্যৱহাৰ কৰি অতি কম মূল্যতে মেৰামতি কৰা হয় আহক দিছপুৰ পলিক্লিনিকৰ সমীপৰ গণেশগুৰি হাজৰিকা কমপ্লেক্সত থকা মোবাইল ছাৰ্ভিচ চেণ্টাৰলৈ